সম্প্ৰতি অসমৰ প্ৰাথমিক শিক্ষা আৰু নতুন শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন হৈছে আৰু নতুন শিক্ষা ব্যৱস্থা অহা এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু এই সেগতে মই প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ওপৰত বৈদিক আশ্ৰম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা এই প্ৰাথমিক শিক্ষাৰ বিষয়ে অকণ জানাৰ কাৰণে আহিছিলোঁ আৰু তেখেতে আমাক ৰাইজৰ জ্ঞাতাৰ্থে এইখিনি জনাইছে। আহক। মই জয়তে অমৃত নিউজৰ সমূহ দৰ্শকক নমস্কাৰ জনাইছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সাংবাদিক কলিতা দেৱে মোক যিটো প্ৰশ্ন কৰিছে, আচলতে আমি প্ৰাথমিক শিক্ষক হিচাপে আমাৰ বৰ্তমান চলি থকা প্ৰাথমিক শিক্ষাৰ ওপৰত ক'বলগীয়া বহুত কথাই আছে আৰু ইয়াৰ ভিতৰত আমি এটা সময়ত ৮০ৰ পৰা ৯০ দশকত যিটো প্ৰাথমিক শিক্ষা লাভ কৰি আহিছোঁ তাৰ তুলনাত এতিয়া শিক্ষা পদ্ধতিৰ আমূল পৰিৱৰ্তন হৈছে। কিন্তু দেখা গৈছে এই আমূল পৰিৱৰ্তন হ'লেও আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীখিনি তেতিয়ালৈকে উপকৃত হোৱা নাই। ইয়াৰ মাজত বহুত কথাই সোমাই থাকিব, কাৰণ আমাৰ যিবিলাক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা আগতে আছিল সেই শিক্ষা ব্যৱস্থাটো এতিয়া সমূলি নাই। আমি আগতে পাইছিলোঁ চিকিনিৰ আগত বিদ্যা, যেতিয়া বেতৰ আগত বিদ্যা বা চিকনিৰ আগত বিদ্যা বুলি কৈছিল। বেতৰ আগত বিদ্যা যেতিয়া আছিল তেতিয়া আমি আচলতে শিক্ষকসকললৈকে ভয় কৰিছিলোঁ আৰু আমাক যিখিনি কৰিব দিছিল সেই কৰা কামখিনি আমি নিয়াৰিকৈ কৰিছিলোঁ আৰু তাৰ পৰা আমি অভিজ্ঞতাপুষ্ট হৈছিলোঁ। আজি আমাৰ সৰ্বশিক্ষা মিছনে সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীসকলক স্বাধীনতা প্ৰদান কৰিলে, যাৰ ফলত শিক্ষকে কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা ল'ব নোৱাৰে, বেয়াকৈ চাবও নোৱাৰে, কোবাবও নোৱাৰে, মাৰিবও নোৱাৰে। আৰু এই সুবিধাখিনি লৈ ছাত্ৰ ছাত্ৰীয়ে আজিৰ যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো এটা ভুল নীতি তেওঁলোকে অৱলম্বন কৰিলে আৰু যাৰ ফলত আমাৰ শিক্ষা ব্যৱস্থাটো অতিকৈ পিছ পৰি গ'ল। দ্বিতীয় কথা হৈছে কি, 1993 চনত আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত তেতিয়া শিক্ষাবিদসকলে কৰিলে কি যে মাতৃসুলভ শিক্ষা প্ৰাথমিক শিক্ষক ব্যৱস্থাত যদি থাকে, মাতৃসকলে শিশুসকলক যথেষ্ট মৰম কৰি শিক্ষাদান কৰিব পাৰে আৰু এই শিক্ষাদান কৰিলে ছাত্ৰ ছাত্ৰীসকল মৰমীয়াল হোৱাৰ লগতে তেওঁলোকৰ যিটো সমাজ ব্যৱস্থা তেওঁলোক আগুৱাই যাব পাৰিব। কিন্তু দেখিছোঁ ইয়াত এটা ভুল নীতি সোমাই থাকিল। মাতৃসকলক শিক্ষা ব্যৱস্থাত নিযুক্তি দিয়াৰ পিছত শিক্ষা ব্যৱস্থাটো বহুত পিছ পৰি গ'ল, কাৰণ মাতৃসকলে আচলতে সময়মতে বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰে আৰু মাতৃসকলে বিভিন্ন ঘৰুৱা কাম লৈ স্কুলত আহে আৰু ঘৰুৱা কামত বা বৰ্তমান যিটো যুগ মোবাইলৰ যুগ, মোবাইলত ব্যস্ত থকাৰ ফলত আমাৰ শিক্ষা ব্যৱস্থাটো বহুত পিছ পৰি যোৱা বুলি মোৰ এটা অনুধাৱন হৈছে। আৰু তৃতীয় কথাটো হৈছে কি, আমাৰ আগৰ যিটো পাঠ্যপুথি আছিল সেই পাঠ্যপুথিবিলাকত বহুত কথা ৰসাল আছিল। যিটো ৰসাল কথা আমি পাইছিলোঁ মাবিলাকৰ গীত বা বাৰবিলাকৰ গীত, এই গীতবিলাক আৰু যিবিলাক শব্দৰ গাঁথনি বাক্য গোটেইখিনি বস্তু সাধু কথাত আছিল আৰু ছাত্ৰ ছাত্ৰী পঢ়ি ভাল পাইছিল আৰু অতি সহজ সৰলভাৱে বুজি পাইছিল। তো আজিৰ শিক্ষা ব্যৱস্থাত এই ব্যৱস্থাটো একেবাৰে নাই আৰু নোহোৱাৰ ফলত কোনো ৰসযুক্ত তাত বস্তু নাই কাৰণেও ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰা নাই। তৃতীয় কথা হৈছে কি, আমাৰ যিটো গণিতৰ বিষয়ত আমি আগতে পাটীগণিত পঢ়িছিলোঁ আৰু পাটীগণিতৰ কিছুমান ধাৰা আছিল, যোগৰ ধাৰণা, বিয়োগৰ ধাৰণা, পূৰণৰ ধাৰণা আৰু হৰণৰ ধাৰণা। কিন্তু এতিয়া গণিত যাদু হিচাপে ব্যৱহাৰ কৰি গণিতত কোনো ৰস নাই, গণিতত কোনো ধৰণৰ এখন গণিতৰ পৰা যদি আচলতে 100 নম্বৰৰ প্ৰশ্ন কাটিব লগা হয় তেতিয়াহ'লে শিক্ষকে হাৰাশাস্তি খাব লগা হয়, কোনটো প্ৰশ্ন ছাত্ৰ ছাত্ৰীক দিলে উপকৃত হ'ব। এই ধৰণৰ আচলতে পাঠ্যপুথিবিলাক বিসংগতিপূৰ্ণ হোৱাৰ কাৰণেও আমাৰ যিটো প্ৰাথমিক শিক্ষা ব্যৱস্থা এইটো পিছ পৰি গৈছে বুলি মই ধাৰণা কৰিব পাৰিছোঁ। তৃতীয় কথা হৈছে কি, আমাক সৰ্বশিক্ষাই
যিটো দিছে 6ৰ পৰা 14 বছৰলৈকে প্ৰাথমিক শিক্ষাটো বাধ্যতামূলক হৈছে আৰু বাধ্যতামূলক কৰিবই লাগিব। কিন্তু এতিয়া দেখিছোঁ যে আমাৰ বিভিন্ন ধৰণৰ অভিভাৱক একেবাৰে অনভিজ্ঞ আৰু অতি দুৰ্বল, যাৰ ফলত তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে আৰু শিক্ষকে দিয়া যিখিনি ঘৰুৱা কাম সেইখিনি তেখেতসকলে চাব নোৱাৰে আৰু একদিন কাম নকৰিলে তেখেতসকলে খাবও নাপায়। এই বিভিন্ন কাৰণত আমাৰ ছাত্ৰ ছাত্ৰীসকল পিছ পৰি যোৱাও দেখা যায়। আৰু যদিও এইটো বাধ্যতামূলক কৰিছে, মই দেখিছোঁ বিভিন্ন খণ্ডত বিভিন্ন ধৰণৰ ব্যক্তিয়ে এই ছাত্ৰ ছাত্ৰীসকলক ঘৰুৱা কামতো ব্যৱহাৰ কৰি আছে। বিশেষকৈ ইটা ভাটা বা আমাৰ কিছুমান ফেক্টৰী, সৰু সুৰা ফেক্টৰী, বিস্কুট ফেক্টৰী বা ইটো সিটোত বা ঘৰুৱা কাম কাজতো বিভিন্ন ধৰণৰ শিক্ষিত মানুহে আমাৰ এই ল'ৰা ছোৱালীখিনিক ৰখাৰ ফলত আমাৰ শিক্ষা ব্যৱস্থাটো বহুত পিছুৱাই গৈছে আৰু আমি 100% শিক্ষিত কৰিব পৰা নাই। ইয়াৰ মাজত এতিয়া আমাৰ সাংবাদিক মহোদয়ে সোধা শেষৰ প্ৰশ্নটো আছিল আমাৰ যিটো নতুন শিক্ষানীতি, সৰ্বভাৰতীয় শিক্ষানীতি আমাৰ মাজত প্ৰচলিত হ'ব, এই শিক্ষানীতিৰ বিষয়টো গোটেই ভাৰতবৰ্ষতে এতিয়া 5ম শ্ৰেণীলৈকে নিজৰ ভাষাত শিক্ষাদানটো বাধ্যতামূলক। নিজৰ ভাষাত আমি যদি অসমীয়াত আমাৰ শিক্ষা হ'ব, বড়োবিলাকৰ বড়োত হ'ব, নেপালীত হ'ব, গাৰোবিলাক গাৰো ভাষাতে হ'ব। এই ব্যৱস্থাটো এটা সুন্দৰ পদক্ষেপ, কিন্তু ইয়াৰ যিবিলাক পাঠ্যপুথি, এই পাঠ্যপুথিবিলাক আচলতে প্ৰস্তুত কৰোঁতেই এক সহজ সৰল বা এক ৰসাল ভাৱধাৰাত যদি পাঠ্যপুথিখিনি প্ৰস্তুত কৰে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব। নহ'লে এই ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাৰ কোনো তেনেকুৱা ধাৰণা নাই বুলি মই ভাবিছোঁ। আমি আৰু এটা দিশ চাব লাগে, আচলতে মধ্যাহ্ন ভোজন যিটো ব্যৱস্থা, এই মধ্যাহ্ন ভোজন ব্যৱস্থাটোই আমাক আচলতে বহুত ক্ষেত্ৰত পিছুৱাই লৈ গৈছে। মধ্যাহ্ন ভোজন ব্যৱস্থাটোৰ যিটো গাইডলাইন, সেই গাইডলাইন মতেই ব্যৱস্থাটো অতি ভাল, কিন্তু অসমত সেইটো গাইডলাইন একেবাৰেই প্ৰযোজ্য হোৱা নাই, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক সমাজ বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে। আমি দেখিছোঁ বহুত ঠাইত এতিয়াও খোৱা পানীৰ ব্যৱস্থা নাই, বহুত স্কুলত খোৱা পানীৰ ব্যৱস্থা নাই, য'ত পানী কিনি আনি মধ্যাহ্ন ভোজন খুৱাব লগা হৈছে। তেনেকুৱা এটা ব্যৱস্থাও আমাৰ হৈছে আৰু এই ব্যৱস্থাটোৰ নিৰ্মূল কৰিব লাগিলে আচলতে প্ৰাথমিক শিক্ষকক এই মধ্যাহ্ন ভোজন ব্যৱস্থাটোৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু NGOবিলাকক এই ধৰণৰ দায়িত্বটো দি দুপৰীয়া NGOবিলাকে যদি খোৱা বস্তুটো আনি হয়তো পেকেট লাঞ্চ হিচাপে নাইবা অন্য প্ৰকাৰে যদি দিয়ে, তেতিয়াহ'লে উপকৃত হ'ব। কাৰণ আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল আচলতে খোৱাত অলপ তেওঁলোকে ব্যস্ত আৰু তেওঁ ৰুচিশীল। আমি যেতিয়া আমাৰ মধ্যাহ্ন ভোজনৰ ভাত বনাবলৈ যায়, তেতিয়া এই ছাত্ৰ ছাত্ৰীসকলৰ 2-3 বাৰ পেচাব কৰা বা যিকোনো এটা অজুহাত লৈ কি বনাইছে তাকে চাব যায়, যাৰ ফলত শিক্ষাটো বিনষ্ট হয়। এই শিক্ষাটো বিনষ্ট হোৱাৰ মূল কাৰণ হ'ল আমাৰ মধ্যাহ্ন ভোজন। আৰু মধ্যাহ্ন ভোজনটো আমি ঠিক খোৱাৰ পিছৰ পৰাই ল'ৰা ছোৱালীখিনি কি হয়, টোপনিও লাগে, বিভিন্ন ধৰণৰ শৌচ কৰা লাগে ইত্যাদিৰ কাৰণে পিছৰ অংশত আমি পাঠদান কৰাত আমি বাধাগ্ৰস্ত হওঁ আৰু যাৰ ফলত এইটো এটা ক্ষতি হোৱা বুলি মই ধাৰণা কৰিছোঁ। আৰু পৰিচালনা সমিতিৰ ক্ষেত্ৰত কি ক'ব? পৰিচালনা সমিতি আৰু কিছুমান যে স্কুল পৃথক পৃথক কৰি দিছে, আকৌ একলগ হ'ল, এনেকুৱা ধৰণৰ বহু উদাহৰণ আছে। আচলতে এমালগেমেশ্যন কৰিছে। বিভিন্ন ক্ষেত্ৰত আমি পাইছোঁ বিদ্যালয়ৰ সংখ্যা বহুত, কিন্তু ছাত্ৰ ছাত্ৰী একেবাৰে কম। হয়, এনেকুৱা স্কুলখিনি আমি 2018 চনত পাইছিলোঁ, বহুত স্কুল এমালগেমেশ্যন কৰি একলগ কৰি দিলে। তাৰপিছত আকৌ ইয়াৰ পিছত সেইটো এটা ভাল পদক্ষেপ হৈছিল, কাৰণ ছাত্ৰ ছাত্ৰী যিহেতু নাই, স্কুলখন বন্ধ কৰি দিয়াৰ কাৰণে আমি কোনো ক্ষেত্ৰত বেয়া পোৱা নাই। কিন্তু কিছু ঠাইত দেখিছোঁ এই এমালগেমেশ্যন কৰি স্কুলখন অনাৰ পিছত আকৌ ৰাজহুৱা স্বাৰ্থৰ আবেদনত কি কৰিলে, স্কুলখন আকৌ
আগৰ ঠাইলৈ লৈ গ'ল, যাৰ ফলত ষ্টুডেণ্টো নাই, তাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কমি গ'ল। কাৰণ আগতে এমালগেমেশ্যন হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীখিনি বেলেগলৈ লৈ আহিল, আৰু এতিয়া আকৌ যেতিয়া নতুনকৈ অৰ্ডাৰ কৰি দিলে তাতেই থাকিব বুলি, তাত থকাৰ ফলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হৈ গ'ল, আৰু মানে বিদ্যালয়ৰ শিক্ষকৰ সংখ্যাও অতি কম হৈ গ'ল, যে স্কুলবিলাকৰ অৱস্থা একেবাৰে দুখ লগা হৈছে। গতিকে এই ব্যৱস্থাটো যদি এমালগেমেশ্যন কৰে, তেতিয়াহ'লে তাক আচলতে পুনৰ অৰ্ডাৰ কৰি আকৌ পুনৰ বাহাল ৰখাৰ অৰ্ডাৰটো দিব নালাগে, আৰু নিদিলে এইবিলাক আচলতে উপকৃত হ'ব। তেনেকুৱা স্কুল এখন উদাহৰণ দিয়ক। তেনেকুৱা স্কুল যদি আমি চাওঁ, আমাৰ ইয়াতেই, আমাৰ পূব গুৱাহাটী সমষ্টিতেই ক'বলৈ গ'লে আমাৰ নৱগ্ৰহ শিশু বিদ্যালয় যিখন, সেইখন এটা সময়ত আনি পেলাই কি কৰিলে, গোপীনাথ বিদ্যাপীঠৰ লগত লগাই দিলে। কিন্তু তাত 3 মাহ থকাৰ পিছত আকৌ এটা অৰ্ডাৰ কৰি স্কুলখন পুনৰ আগৰ ঠাইলৈ লৈ যোৱা হ'ল, যাৰ ফলত সেই তেতিয়া থকা ছাত্ৰ ছাত্ৰীখিনিয়ে বিভিন্ন বিদ্যালয়ত নাম ভৰ্তি কৰালে। কৰাৰ ফলত এতিয়া বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা মাত্ৰ 3 পৰা 4 জন, আৰু শিক্ষক শিক্ষয়িত্ৰী 2গৰাকী আছিল, কিন্তু এগৰাকী যোৱা ফেব্ৰুৱাৰীত ৰিটায়াৰ হৈ যোৱাৰ পিছত এতিয়া এগৰাকীয়ে চলাই আছে। এনেকুৱা কিছুমান খামখেয়ালিও তাৰ মাজত আছে। তদুপৰি পৰিচালনা সমিতিৰ ক্ষেত্ৰত আপুনি যিটো প্ৰশ্ন কৰিছে, পৰিচালনা সমিতিৰ ক্ষেত্ৰত ক'ব গ'লে বহুত কথা। কাৰণ পৰিচালনা সমিতিখন আমাক চৰকাৰে দিয়া নিৰ্দেশনাৰ ভিত্তিত আমি ছাত্ৰ ছাত্ৰীৰ গাৰ্জেন অৰ্থাৎ অভিভাৱকৰ দ্বাৰাই পৰিচালনা সমিতিখন গঠন কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত আমি দেখিছোঁ প্ৰাথমিক বিদ্যালয়বিলাকত যিখিনি ছাত্ৰ ছাত্ৰী পঢ়ে, সেই ছাত্ৰ ছাত্ৰীখিনিৰ মাক দেউতাকসকল একেবাৰে শিক্ষিত নহয়, মানে অশিক্ষিত হোৱাৰ ফলত আমি যিখিনি আমাৰ বিদ্যালয় পৰিচালনা সমিতি আমি কৰোঁ, সেইখিনিৰ পৰা আমি আচলতে ভালকৈ উপকৃত হ'ব নোৱাৰোঁ। কাৰণ কিছুমান স্কুলৰ সভাপতিয়ে এতিয়াও টিপ চহী দি বেংকৰ পৰা টকা ওলোৱাৰ উদাহৰণ আমাৰ আছে। আৰু তৃতীয় কথা হৈছে কি, আমাৰ চৰকাৰে SMC-বিলাকৰ 3দিনীয়া কিছুমান প্ৰশিক্ষণ দিয়ে। এই প্ৰশিক্ষণত আমাৰ SMC-বিলাকৰ সকলো সদস্যই তাত যাব নোৱাৰে। কাৰণ তেওঁলোকে যাব নোৱাৰাৰ কথাটো হৈছে কি, চৰকাৰে তেখেতসকলক কোনো পইচা নিদিয়ে, আৰু তেখেতসকলে কাম নকৰিলে ৰাতি খোৱাৰ ব্যৱস্থাটো তেখেতসকলৰ নহয়। যিহেতু খোৱাৰ ব্যৱস্থাটো নহয়, তেতিয়াহ'লে তেখেতসকলে সেই সভাবিলাকত উপস্থিত থাকিব নোৱাৰে। গতিকে এই ধৰণৰ বিভিন্ন ধৰণৰ কথা আছে। আৰু আমি যি ধৰণে যদি আমি এখন পৰিচালনা সমিতিৰ সভা পাতোঁ, তেতিয়াহ'লে আমি দেখিম খুব বেছি 3-4 গৰাকীহে আহে, বাকীখিনি আহিব নোৱাৰে। এই ক্ষেত্ৰত চৰকাৰক আপুনি কিবা ক'ব নেকি? কওকচোন, কি আচলতে চৰকাৰক ক'বলগীয়া হ'লে, চৰকাৰে এই যিটো আমাৰ যিখিনি অভিভাৱকৰ দ্বাৰা পৰিচালনা সমিতিখন গঠন নকৰি স্থানীয় শিক্ষিত ব্যক্তি নাইবা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ দ্বাৰা যদি কৰে, তেতিয়াহ'লে হয়তো কিছু উপকৃত হ'ব। আৰু স্থানীয় ব্যক্তি আৰু স্থানীয়ভাৱে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাবিলাকেই যিহেতু সেই অঞ্চলৰ গোটেইখিনি কথা গম পায়, যে সেই অঞ্চলত থকা ছাত্ৰ ছাত্ৰীখিনিক সেই বিদ্যালয়খনত নাম ভৰ্তি কৰাৰ ক্ষেত্ৰত তেখেতসকলে কিছু আগভাগ ল'ব পাৰে, আৰু যাৰ ফলত আমাৰ সমাজ ব্যৱস্থাটোৰ কিছু উন্নতি হ'ব বুলি মই ভাবিছোঁ। গতিকে প্ৰাথমিক শিক্ষাৰ ওপৰত ক'বলগীয়া হয়তো আৰু বহুত কথাই আছিল, যিহেতু আজিৰ সময়ৰ বিশেষভাৱে নাটনি। পৰৱৰ্তী সময়ত মই পুনৰ ক'ম। মই পুনৰ আমাৰ অমৃত নিউজৰ সমূহদৰ্শকলৈ সহস্ৰ প্ৰণাম জনাই মোৰ বক্তব্যৰ মই সামৰণি মাৰিছোঁ। এয়া আছিল বৈদিক আশ্ৰম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভুৱনেশ্বৰ শৰ্মা। ধন্যবাদ।